তেওঁ সকলোৰে পৰা ঢেকেটি খাই আৰু গালি গুৰাজ খাই তেওঁ থাকে। আজি আহক আমি সকলোৱে তেওঁলোকৰ চিনাকি হওঁ আৰু বিভিন্ন বেমাৰ আজাৰ কথা পাতোঁ। আৰু আপোনালোকে আমাৰ টিপু ডাবুল নাম্বাৰত ফোন কৰি আমাৰ এই বিভিন্ন বেমাৰ আজাৰ কথা আমাক পাদৰ পাঠকক আমাক সুধিব পাৰে। আহক আমি তেওঁ সৈতে বেমাৰৰ কিছুমান কথা আলোচনা কৰোঁ। নমস্কাৰ পাদৰ পাঠক, আপোনাৰ প্ৰথমতে ঘৰ জনাব, ঘৰ কোন জেগাত? এই ঘৰৰ কথা নজনালে নহ'ব নেকি? মানে বহুতে মোক মাৰধৰ কৰিবলৈ বিচাৰিব পাৰে যে, সেইটো কাৰণে মই ঘৰৰ কথা ক'বলৈ অকণ অসুবিধা পাইছোঁ। সেই বহুতে আকৌ মোক পিটিবলৈ বিচাৰি ফুৰে যে। আপুনি ঘৰৰ কথা ক'ব নালাগে, আপুনি প্ৰথমতে এটা কথা কওক। বাৰু পাদৰ পাঠক, আপুনি বিভিন্ন ধৰণৰ মেডিচিন যে উৎপন্ন কৰে বা ক'ৰ পৰা কেনেকৈ মেডিচিন উৎপন্ন কৰে আমাক চমুকৈ আভাস জনাব নেকি? সেই মেডিচিনটোৰ কথা কৈ দিলে আকৌ কথাটো বেয়া হ'ব নহয়। অসমৰ জনসাধাৰণে গোটেইখিনি যদি মোৰ মেডিচিনটো ক'ৰ পৰা বনাওঁ গম পাই যে কথাটো বেয়া হ'ব। বিশেষকৈ মানে মই মেডিচিনটো মিঠি গুটিটো অলপ দিওঁ আৰু দেই মিলাই মেলি, আৰু বিভিন্ন ধৰণৰ তেনেকৈ থাকে আৰু মানে অলপ ক'বলৈ অসুবিধা হয়। মিঠি গুটিটো কিন্তু মই প্ৰত্যেক ভিতৰত দিওঁ, মানে মিঠি গুটিটো বেছি ভাল মানে মোৰ ঔষধৰ প্ৰায় সকলোতে মিঠি গুটি পাই থাকেই মানে। ঠিক আছে, আমি ফোনটো ৰিচিভ কৰি লৈছোঁ। হেল্ল', ক'ৰ পৰা ক'লে, কিয় কৰিলে? আমাৰ পাদৰ পাঠক সন্মুখত আছে, আপুনি যি পাৰে সোধক, তেওঁ মাথাটো গৰম কৰি দিয়ক সুধি। হেল্ল' ছাৰ, মই মদাহী জোকৰ মজনে কৈছিলোঁ। হয়, আপোনাৰ সমস্যাটো জনাব। ছাৰ, আপুনিতো কৈ থাকে মিঠি গুটিটো যথেষ্ট ভাল, উপকাৰী। গতিকে মই ভাবিছোঁ ছাৰ, এই চুলাৰ লগত মিঠি গুটিটো অলপ মিলাই দিলে বেয়া হ'ব নেকি ছাৰ? মিঠি গুটিটো দেহৰ কাৰণে উপকাৰী, গতিকে আমি ৰাতিপুৱা গধূলি খাই থকা মানুহ যে আমি ভাবিছিলোঁ ছাৰ মিঠি গুটিটো মানে বোলো মিলাই কেনেকৈ খালে ভাল হ'ব আপুনি জনাব নেকি? মই যে কওঁ তোমালোকে সকলোতে মিঠি গুটি মিহলাই খাব লাগে। চুলাই হওক, চাহপানীত হওক, যিহতেই নহওক সকলোতে মিঠি গুটি অকণমান যদি মিলাই খোৱা তেতিয়া দেহৰ কাৰণে যথেষ্ট উপকাৰী। গতিকে মই যে কওঁ মিঠি গুটি মিঠি গুটি তোমালোকে ৰাতিপুৱা শুই উঠিও খাব পাৰা। চুলাই লগত তোমালোকে চুলাই খাওঁতে তোমালোকে কি খোৱা? এনেই তোমালোকে চুলাই লগত কি খোৱা বাৰু? চাই এনেই ডালবোৰ চালবোৰ লৈ খাওঁ আৰু। নাই, এইবোৰ বেয়া বস্তু, এইবোৰ নাখাবা। তোমাক যে কৈছোঁ তুমি যে মিঠি গুটি লৈ লোৱা, তোমাৰ যথেষ্ট উপকাৰ হ'ব। গতিকে একদম মিঠি গুটি খাবা। আজিৰ পৰা তোমালোকে এইবিলাক বুট মাছ এইবিলাক দৰকাৰ নাই, তোমালোকে মিঠি গুটি খাবা আৰু তোমাৰ সকলো প্ৰব্লেম চল্ভ হৈ যাব। ঠিক আছে? বাৰু আমি কি আলোচনা কৰি আছিলোঁ? কি ঘটিটো আলোচনা কৰিছিলোঁ তইহে জানো, মোক কেলৈ সুধিছোঁ? আৰে পাদৰ পাঠক, জাহা তাহা নকবি, জাহা তাহা কৈ তেনেকৈ তই খাই থকা নিচিনাকৈ মোক খেদুৱা ঘৰৰ কাম নকৰিবি ঐ। বাহিৰত লাগিলে মোক যি কয় কৰি থাকিবি। বাৰু পাদৰ পাঠক, আপুনি ডক্টৰ নাছিলে, গতিকে আপুনি ডক্টৰ আপুনি পঢ়া নাই, গতিকে পটককৈ ক'ৰ পৰা টপকি গ'ল আপুনি ওপৰ মালটো জনাব নেকি সেই বিষয়ে? আজি বাৰু 20 বছৰ আগৰ কথা, তেতিয়া মই তেজপুৰ ফাটেকত আছিলোঁ, মানে মই ডক্টৰ কৰি আছিলোঁ। আপুনি ডক্টৰ কৰিছিলে নে আপুনি পেচেণ্ট হিচাপে থাকিছিলে বাৰু? নাই, ঘৰৰ পৰা মোক ধৰি পিনি পেলাই মোক ফাটেকলৈ ৰাখিছিলে। তাৰপৰা মানে ফাটেকত থাকোঁতে মানে মই তোমাৰ যেতিয়া মোক ৰাখিছিলে ধৰি পানি, তেতিয়া মানে ধৰি পানি ৰাখোঁতে মই ৰিচাৰ্চ গৱেষণা কৰিছিলোঁ। গৱেষণা কৰি বহুত বস্তু আপোনাৰ মই মানে বহুত দৰ মনলৈ আহিলে, বান্দৰ কোৱা কথা মনলৈ আহিলে, মিঠি গুটিৰ কথা মনলৈ আহিলে। এনেকৈ পগলা পেটেকত থাকোঁতে এসময়ত মই এনেকুৱা ডাঙৰ ডক্টৰ হৈ গ'লোঁ, মানে জনসাধাৰণৰ মাজত টপককৈ টপি গ'লহি মই আহি পেলাই। মই নিজে গম নাপালোঁ যে মই কেনেকৈ ডক্টৰ হৈ গ'লোঁ, যে মই ইমান পৰামৰ্শ দিব পাৰোঁ, যিকোনো পৰামৰ্শ দিব পাৰোঁ। যিকোনো আপুনি যদি সোধক মই যিকোনো পৰামৰ্শ দিম, লাগিলে মই কাইলৈ মাৰ খাই দিম, কোনো কথা নাই। গতিকে মই যিকোনো পৰামৰ্শ দিব পৰা হৈ গ'লোঁ। সেইটো চাগে ভগৱানে দিয়া মোৰ এটা উচিত শক্তি দেই, মই এইখিনি গৌৰৱ কৰোঁ নিজকে। বাৰু মই আপোনাক এটা প্ৰশ্ন সুধিব পাৰোঁ নেকি? মোৰ মানে এটা প্ৰব্লেম হৈ আছে। মোৰ মানে কি, মোৰ মানুহজনে মানে একদম খুব গালি পাৰে, মানে মই অকণ পাতিলে মানে বৰ বেয়া গোন্ধ আহে। এনেকুৱা বেয়া গোন্ধ আহে মানে মোৰ মানুহজনে মানে ৰাতি মোৰ লগত থাকিবও নিদিয়ে। মই সেইকাৰণে মানে বাহিৰত শুওঁগৈ, চোফাই তোফাই ক'ৰবাতে শুওঁ, ৰাতি কটাওঁ। এনেই আপুনি কিবা পৰামৰ্শ দিব নেকি যে অলপ পাত আহিলে যাতে অলপ ভাল গোন্ধ আহে, মানে যাতে মানুহবিলাকে পাত দিলে বুলি গম নাপায়, বা এজন মানুহে যাতে পাত দিলে যাতে মানুহবিলাকে ভাল পায়, মানে গোন্ধটো যাতে এনেকুৱা কিবা ব্যৱস্থা আছে নেকি? আপুনি কিবা জনাব নেকি? ভাদিলে ভাল গোন্ধ আহিবলৈ হ'লে এনেকুৱা কি বস্তু দিম আপোনাক? কি ভাবিছে? সোনকালে উত্তৰ দিয়ক। কি মানে কি দিওঁ, কি কম? মানে কি মিঠি গুটি নেকি? ঠিক কৈছা, মিঠি গুটি।